নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু মই যোৱাকালি আগবঢ়াইছিলোঁ সমাৰ্থক শব্দ, যিবিলাক পুৰণা প্ৰশ্ন কাকতত মেট্ৰিক পৰীক্ষাত আহিছিল সেইবিলাক মই সমাৰ্থক শব্দবোৰ আগবঢ়াইছিলোঁ। আজি মই লৈ আহিছোঁ বিপৰীত শব্দ। আহকচোন আমি আজি চাওঁ আগৰ পুৰণি প্ৰশ্ন কাকতবোৰত কি বিপৰীত শব্দ আহিছে। নিশ্চয় তোমালোকে উপকৃত হ'বা। ভালদৰে লিখি ৰাখিবা। নিশ্চয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব বুলি মই আশা কৰোঁ। তো বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিপৰীত শব্দ HSLC 1999 চনত আহিছিল হৰ্ষ। হৰ্ষৰ বিপৰীত শব্দ হৈছে দুখ, বেদনা, উপকাৰ, অপকাৰ, স্থাৱৰ, অস্থাৱৰ, সম্পদ, অসম্পদ। তাৰপিছত 2000 চনত আহিছিল আবাহন, বিসৰ্জন, উজনি, নামনি, স্বাধীন, পৰাধীন, দুৰ্বল, সবল। তাৰপিছত আহিছিল 2001 চনত জন্ম, মৃত্যু, উদয়, অস্ত। অনুকূলৰ বিপৰীত শব্দ হৈছে 2002 চনত আহিছিল প্ৰতিকূল, তাৰপিছত জ্ঞানী, অজ্ঞানী, আনন্দ, বিষাদ, আকৰ্ষণ, বিকৰ্ষণ। 2003 চনত আহিছিল গ্ৰহণ, বৰ্জন, আবিৰ্ভাৱ, তিৰোভাৱ, প্ৰাচীন, নবীন, উচ্চ, নীচ। তাৰপিছত আহিছিল 2006 চনত প্ৰশংসা, নিন্দা, উন্নতি, অৱনতি, সুখী, দুখী, মৃত, জীৱিত। 2007 চনত আহিছিল নিৰ্ভুল, ভুল, জ্যেষ্ঠ, কনিষ্ঠ। 2008 চনত আহিছিল কনিষ্ঠটো জ্যেষ্ঠ, 2007 চনত আহিছিল জ্যেষ্ঠ, 2008 চনত আকৌ উল্টা কৰি দিছে কনিষ্ঠ, জ্যেষ্ঠ, পৰোক্ষ, প্ৰত্যক্ষ। 2009 চনত আহিছে 2009 চনত আশীৰ্বাদ, অভিশাপ, ইহলোক, পৰলোক, অমৃত, গৰল, দুখ, গুণ। 2010 চনত আহিছিল মৃত, জীৱিত, পৰোক্ষ, প্ৰত্যক্ষ। 2011 চনত আহিছিল অকৃতজ্ঞ, কৃতজ্ঞ। আকৌ 2012 চনত আহিছিল আনন্দ, নিৰানন্দ, দেশদ্ৰোহী, দেশপ্ৰেমী, দুখ, গুণ, বিশ্বাস, অবিশ্বাস। 2013 চনত আহিছিল আশা, নিৰাশা, উত্তম, অধম, কৃতজ্ঞ, অকৃতজ্ঞ, উন্নতি, অৱনতি। 2014 চনত আহিছিল আবাহন, বিসৰ্জন, আকাশ, পাতাল, ইহকাল, পৰকাল, টান, কোমল। 2015 চনত আহিছিল গহীন, চঞ্চল, সন্মান, অসন্মান, ক্ষয়, অক্ষয়, কৃশ, স্থূল। তাৰপিছত 2018 চনত আহিছিল পাৰ্থক্য, সাদৃশ্য, দ্ৰুত, মন্থৰ। 2019 চনত আহিছিল বিস্তৃত, সংক্ষিপ্ত, প্ৰাচ্য, পাশ্চাত্য, আবিৰ্ভাৱ, তিৰোভাৱ, উচ্ছৃঙ্খল, সুশৃঙ্খল। 2020 চনত আহিছিল স্তুতি, নিন্দা, সুষুপ্তি, জাগ্ৰত। 2020 চনলৈ মই তোমালোকক বিপৰীত শব্দকেইটা দিলোঁ। তোমালোকে ভালদৰে চাই থবা। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।